নমস্কাৰ বন্ধুসকল প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰডিভিনছলৈ বন্ধুসকল যদি আজি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিয়ক যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' চাব পাৰে তো বলক বন্ধুসকল অলপ সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আমি আসলতে কিবা এটা কৰিব লগা হলে আনক ফলো কৰোঁ হয় মানে তেওঁৰ দোকান এখন দিছে ওচৰৰ মানুহজনে আৰু ময়ো সেই একেলগে দোকানখন দি দিলোঁ মানে তেখেতে দিছে কাৰণে মই দিলোঁ তেখেতে আকৌ সেই বেপাৰটো বাদ দি বেলেগ এটা ধৰিলে আকৌ লগে লগে ময়ো এইটো বাদ দি সেইটোত ধৰিলোঁ বন্ধুসকল আসলতে এনেকৈ হ'লে আপুনি কোনোদিন ছাকচেছ হ'ব নোৱাৰিব আপুনি তেওঁক ফলো কৰিলে আপুনি সদায় তেওঁ যিখিনি পায় সেইখিনিয়ে পাব বা তেওঁ যিখিনি পাইছে সেইখিনিও নাপাব পালেও সেইখিনিহে পোৱাৰ চান্স আছে যিখিনি নেকি তেওঁ পাইছে কিন্তু বন্ধুসকল যদিহে আপুনি নিজৰ ৰাস্তা নিজে উলিয়াই লয় নিজে ছাকচেছ হ'ব বিচাৰে নিজে কিবা এটা কৰে নিজে এক্সট্ৰাকৈ নিজে ভাবি নিজে বুদ্ধি খটুৱাই যদি কামটো কৰে তেনেহ'লে আপুনি তেওঁতকৈ বেছি ছাকচেছ হ'ব পাৰিব আৰু আপুনি সিমানখিনি ছাকচেছ হ'ব পাৰিব যিমানখিনি তেওঁ ছাকচেছ হ'ব পৰা নাই বা তেওঁ সেইখিনি ভাবিবই পৰা নাই সেই বন্ধু কপি কৰি কাবাক মানে ইটো কৰিছে তেওঁ ময়ো কৰোঁ সিটো কৰিছে ময়ো কৰোঁ বা তেওঁ এইটো চাৰ্ট পিন্ধিছে ময়ো পিন্ধো এনেকৈ কৰি থাকি কোনো লাভ নাই আপুনি সদায় নিজৰ ৰাস্তা নিজে উলিয়াওক তেতিয়া আপুনি সদায় বেলেগতকৈ বেলেগ হ'ব পাৰিব অলপ বেলেগতকৈ বেলেগ বুজিটো পাইছে ন তেওঁলোকে ডাঙৰ ডাঙৰ বিখ্যাত মানুহবোৰ চাব তেওঁলোকে এটা কামৰ বিখ্যাত মানে তেওঁ নিজৰ ফিল্ডটোত বিখ্যাত তেওঁলোকে এইটো কৰিছে ময়ো কৰোঁ বা মই এইটোতো বিখ্যাত হ'ম বা এইটোতো পইচা কামাম সেইটোতো কামাম এইটো কৰিম সেইটোও কৰিম এনেকৈ কৰিলে আপুনি এটাতো হ'ব নোৱাৰিব আপুনি ছাকচেছ এটাতো পাব নোৱাৰিব আপুনি যদি ছাকচেছ হ'ব বিচাৰিছে তেনেহ'লে এটাত মাথা মাৰক এটা কামতেই সেইটোতে লাগি যাওক দেহে কেহে সেইটোতে ইমানেই লাগক যে আপুনি সেইটো ছাকচেছ হ'বই হ'ব কিন্তু যদি আজি কালিটোত আপোনালোকে এটা কথা নিশ্চয় জানে যে অসমীয়াত এষাৰ কথা আছে লৰি ফুৰা কাকাৰৰ তেল নাই আৰু যদিহে আপুনি ছাকচেছ হ'ব বিচাৰিছে তেনেহ'লে এটা লাৰক এই লৰি ফুৰি থাকিলে আপোনাৰো এই ছাকচেছ বোলা বস্তুটো কাকাৰৰ তেল নোহোৱাৰ দৰে হ'ব বন্ধুসকল আজিৰ ভিডিঅ'টো মানে যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিয়ক যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' চাব পাৰে তো বন্ধুসকল আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় আই কওক